ঘৰে ঘৰে বিহু নাচিম নাচি পেলাই খানা খাম আৰু মাজতে কিন্তু কোনো ওলাই নাযাবি ভাগ নিবিচাৰিবি অ বা আমি নাচিম কেনেকে ধুলিয়াই নাই দেখোন তাকেতো চিন মই এতিয়ালৈকে অহা নাই তাক মই ঘৰত মাত পাইছো এই অহাই নাই এতিয়ালৈকে ঐ মই আইছো সবে হাতো আইছা কিন্তু জিজ্ঞাসী ক'ত জিজ্ঞাসী যোৱা বছৰৰ নাছিল এইবাৰ মাতিছিল কিন্তু দেউতাকৰ ঘৰত আহে না নাহেবা বাবুলো অ দেউতা চা মই অলপ ওলাই যাওঁ ঘৰৰ পৰা কিন্তু ক'ত যাবি কিন্তু মই আহি ঘৰতে খাব লাগিব আমি জিজ্ঞাসী কেনে এনেকে ৰখি লাভ নাই যো আমি ৰিহাৰ্সেল শুরু কৰো ঐ মই আইছো ৰ কিন্তু মই এবাৰ দেউতাক খুদা না দে মই বা নাচবা পাৰো না নৰো এই যি হ'ব পিছত দেখা যাব যো এতিয়া আমি ৰিহাৰ্সেল শুরু কৰো মই ৰখি থাকি লাভ নাই ৰিহাৰ্সেল কালি সবকে ইয়াৰ লৈকে 10টা বজাত আহিব দিছিল এতিয়া লৈকে অহাই নাই ওই দেখোন আহিলি ধুলিয়া ক'ত ধুলিয়াক মই মাতি আনি আছো অ বাবলা অ দাদা চিন্ময় কয় চিন্ময় এ কালি পৰা হাগা হৈ আছে এতিয়াতে গেল নেকি এবাৰ চাইবি যাচোন দে হ'ব দে ঐ চিন্ময় তই কি কৰি আছা আমি তোৰ কাৰণে তাতে ৰখি আছো এ কি কবি আর কালিৰ পৰা মোৰ পেটটো মস্ত বেয়া হাগি হাগি অৱস্থাই নাই ঢোল বজাব পাৰিম না নাই তাৰে ঠিক নাই পাৰবি যা দে বল ঐ এহেতে তো ধুলিয়াক মাতপা গেলি তাই লাগি দেখোন জিগাশ্ৰী আহা নাই ঐ মই আইছো দে ইমান দেৰি কৰছা না তই এ নকবি আর মই ঘৰত কিমান লোকেল কে ভাল লগা আছে জানা না কিন্তু চিন্ময় ক'ত এই মাতপা খেদাইছো ৰ এতিয়ালৈকে আহিয়ে বনাই দেখোন এনকে ৰখি থাকিলে কি হ'ব আমি যাই থাকো বল ঘৰৰ পৰা লৈ যাম যো বল আই চিন্ময় কি তোৰ ইমান দেৰি ছোৱালী মানুত কৰি দেখোন তোৰ বেছি দেৰি কিয়া তই কি জানবি মজ জ্বালা মইহে জানো তোৰ কি জ্বালাই ল'ৰা মানুহটো হৈ কিনে ধুতি আৰু চলাটো পিন্ধিলে হৈ গেল দেখোন আমাৰ ছোৱালী মানুহৰে জ্বালা মেকআপ কৰিব লাগে গামখাৰু পিন্ধিব লাগে মেখেলা চাদৰ পিন্ধিব লাগে হেই মই কাপোৰ পিন্ধাৰ কথা ক নাই মই আজি দিনটোত কেইবাৰ গিছো তাৰে হিচাপ নাই হাগি হাগি মোৰ অৱস্থা নহৈ গিছি আজি মোৰ কাৰণে তন্তে হাইবা আইছা নিজৰ হলিহে গম পালি হয় কেনে লাগে কি জ্বালা ইটা বল ইফালদি যাও ইফালদি নাযাও ইফালদি যাম কি ইফালদি নহয় ইফালদি যাম নহয় ইফালদি যাব ইফালে গেলে বেছি সহজ হ'ব এনকে ঘূৰি আহিব পাৰিম দে বল 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 এই আপিটো ক'ত গেলে হা গোটেই ঘৰটো বিচাৰিলোঁ আপিটো দেখোন নাই সেই ক'ত যাব পাৰে বিচাৰি যাওঁ তাইক বল চিন্ময় ইয়াৰ পৰা আৰম্ভ কৰো দে হুমা হুমা দে হাও বাপা মায়াত নাচপা আহিছা ভালে কৰিছে দে নাচ আজিকালি এইগিলাখান ঘৰে ঘৰে নাচপাই নাহে চলি পলিগিলাখানে তহঁতে যে আহিছা বহুত ভাল কাম কৰিছা দে নাচ নাচ খুৰী নাচ ৰ'ব দে আৰম্ভ কৰ ওৰে গছতে ওই মুৱে বাহেললে ওই ককাই পাৰি দিয়া ওই খা এই তুলা ফুলেৰে ওই
মাধুৰী কেতে কি মলে মলাই ঐ গোবিন্দাই ৰাম সৰু পুতাৰ চেলেংখনি বৈ দিয়া সৰু ভনী বিহু মাৰিবলৈ যাওঁ ঐ গোবিন্দাই ৰাম বিহু মাৰিবলৈ যাওঁ ঐ গোবিন্দাই ৰাম দে আমাৰ হৈ গেল ইতা আমি এটা এটা সেৱা লওঁ গোহালিত গৰু ভঁৰালত ধান গৃহস্থৰ কুশলাৰ্থে হৰি বল হৰি বল হৰি বল ঐ এডাল ওলাচোন নকয় যাতে আহি আছো দে আপিটোকো ক'ত বিচাৰিম হা ক'ত গেলে ঘৰৰ পৰা হাও অ দেউতা তই এতিয়া কি কৰি আছা মই বিহু নাচ পাইছো তই যে নাচ পাই তাই কাৰণে মই মনে মনে আইছো হেই মনে মনে কোনোবা আহে নেকি আৰু তোক যোৱা বছৰ মই নাচবাৰী আছিলোঁ পৰীক্ষাৰ কাৰণে আৰে নোকোৱা নিমিলা কৰি এনেকৈ আহিব নালাগে নহয় কৈ মই আৰু তোক বিহু নাচবা কাৰণে কিয় মানা কৰিমে আমি যদি বিহু নাচো আমি যদি বিহু পালন নকৰোঁ কৰিব কোনি মানে তই নাচবা দিছা নাচবা দিছোঁ তোক সোনকালে ঘৰত আহিবি হাও চিন্ময় তই ক'ত গেছলি ইমান দৌৰা দৌৰি কৰি এই কি কবি আর মই আৰু হাৱা লাগছি আইবাই গাইছে এই ঢোলটো দি বল ইতা আমি যাও বল বল